লখিমপুৰত আজি শুভাৰম্ভ হ'ল এখন মিচিং বোলছবিৰ। বোলছবিখনৰ নাম টাংকানে লামতে। মিচিং জনগোষ্ঠীৰ বিভিন্ন স্তৰৰ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিবলগীয়া এই চিনেমাখন অহা বছৰলৈ মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈ আছে। টাংকানে লামতেৰ শুভ মুহূৰ্তত উপস্থিত থাকে অধিবক্তা ৰাকেশ মিলি। আজি প্ৰথম আপোনাৰ এই ফিল্ম উন্মোচনৰ কাৰণে আপোনাক ইনভাইট কৰিছে ন। এই আপোনাৰ তেনেক্ষেত্ৰত আপুনি কি কয়? মই নিজে বহুত আনন্দ পাইছোঁ। আমাৰ মিচিং ফিল্ম এখন যে ৰিলিজ হ'ব আৰু টাংকানে লামতে বুলি এজন আমাৰ মিচিং ফিল্ম এন জে প্ৰডাকশ্যনৰ পৰা 2020 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মানত ৰিলিজ কৰা হ'ব আৰু এইখন চিনেমাত মই নিজেও অভিনয় কৰিম আৰু আমাৰ প্ৰডিউচাৰ বিবেক বাবু আছে আৰু লগতে আমাৰ মিনাৰাম ডাঙৰীয়া আছে আৰু আমাৰ শদিয়াৰ পৰা ডুবুৰীলৈকে এখন যিমান মিচিং সমাজত আছে, অকল মিচিং বুলিয়েই নহয়, আমি অসমীয়া জেগাতো যেনে চাব পৰাকৈ ব্যৱস্থা কৰিম। কাৰণ আমি যদি মিচিঙৰ পৰা অসমীয়ালৈ ট্ৰেন্সলেট তলত লিখি দিয়া হ'ব, মিচিঙতে কিবা এটা অসমীয়াত ট্ৰেন্সলেট কৰা হ'ব আৰু চবেই বুজিব পৰা হ'ব। আৰু লগতে আমাৰ গোৱা বেংগলোৰত থকা আছাম বাহিৰত থকা যিমান আমাৰ মিচিং ল'ৰা ছোৱালী আছে সিহঁতেও চাব পৰাকৈ আমি ব্যৱস্থা